Hi friends, welcome to my YouTube channel Dimpi das barpetiya suwali. Hello friends, কি খবৰ আপোনালোকৰ নিশ্চয় ভাল। আজি মই আপোনালোকক পুনৰবাৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আশা কৰোঁ ভিডিঅ'টো সকলোৱে চাই ভাল পাব। একদম শেষলৈকে চাই থাকিব। এতিয়া ৰাতিপুৱা 7:30 বাজিছে আৰু দেখিছে আমি সকলোৱে মিলি ইয়াত থিয় হৈ আছো। গুৱাহাটীলৈ যাত্ৰা আৰম্ভ কৰিম অলপ পিছত। কিয় কৰিম এটি বিশেষ কাৰণ আছে, আপোনালোকক দেখুৱাই থাকিম। মাত্ৰ ভিডিঅ'টো একদম শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিব আৰু ভাল লাগিলে লাইক কৰিব আৰু কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু শ্বেয়াৰ কৰিব হা। এতিয়া চাই থাকিব। আমি চববিলাকে ৰৈ আছো। গাড়ী আহি পোৱা নাই। নামাজ আতাতে গলে মানে 10-15 মিনিট দিয়ে মানে আহিব পাৰিলে হৈ আছে। দুনিটা কলে না আতাতে যাব বুলি মই এটা মানা কৰি দিলো। আৰু নতুন নতুন ভিডিঅ' পাই থাকিব একদম ধুনীয়া ধুনীয়া। আৰু এয়া আমি গৈ আছোঁ আৰু এইখিনিতে মই মোৰ ফালৰ পৰা সকলো ইছলাম ধৰ্মাৱলম্বী লোকসকলক ঈদৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এয়া চাওক, এয়া সকলো নামাজ পঢ়িবলৈ ওলাই আহিছে কাৰণ আজি যিহেতু ঈদ। আৰু আমি সকলোৱে এতিয়া চাহ খাবলৈ নামিছোঁ কাৰণ আমি যিহেতু ৰাতিপুৱাই আহিছোঁ, একো খাই তেনেকৈ অহা নাই, সেইকাৰণে ইয়াত আমি চবেই চাহ মিঠাই খাই ল'লোঁ। যিহেতু এতিয়াও দূৰ আছে, ভোক লাগি গৈছে, সেইকাৰণে চাহ খাই ল'লোঁ চবেই। এয়া লখিমী ৰেষ্টুৰেণ্ট, আপোনালোকে আগতেও দেখিছে বাৰু। আমি যিকোনো অফিচিয়েলি প্ৰগ্ৰামত গ'লে আমি ইয়াতে নামো চাহ খাবলৈ। আহি পালা? কেনে ভাল লাগিছে নে? একদম ধুনীয়া লাগিছে। আহি গ'ল চববিলাক। আমি দেখোন পিন্ধাই নাই মেখেলা চাদৰ। সাজি কাচি আহি গৈছে, আমি ওলাবই আছে। ইমান ধুনীয়া লাগিছে তিনিওকে। ব্লগ কৰিছে আগত আমি ব্লগাৰ্ছ। আমি আহি পালোঁ, তেওঁলোকে সাজি কাচি আহি গ'ল। আমি এতিয়ালৈকে একো ড্ৰেছ চেঞ্জ কৰা নাই, আহি পালোঁ মাত্ৰ। বহুত বেছি গৰম হয়। এতিয়া আমি ৰেষ্ট ল'ম, অকণমান ৰেষ্ট লৈ ড্ৰেছ চেঞ্জ পিন্ধিম। তোমাৰতো এতিয়াহে মই পাইছোঁ। For completing successful decade of physiotherapy service to mankind. She is a person who has come across all the odd challenges of his life, and today. আৰু এয়া CME চলি আছে আৰু আমি এনেদৰে বেক ষ্টেজত আমি ৱেইটিং কৰি আছোঁ কাৰণ ইনভাইটেড গেষ্টসকলক ফেলিচিটেশ্যন কৰিব লাগিব। তো চাই থাকক।
which is a multi-sectoral strategy to address the broader needs of people with disabilities, ensuring the participation in society and enhancing the quality. Next slide. So, CPR is for social. ইয়াত খোৱা লোৱা ব্যৱস্থা কৰিছে সকলো গেষ্টবিলাকৰ কাৰণে। এখানে দেখি পেশেন্ট আনি আগত রাখো এখানে পেশেন্ট আনি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আজি আচলতে আমাৰ 10th এনিভাৰ্চাৰী প্ৰগ্ৰামটো আজি কৰা হৈছে। আমাৰ 10th এনিভাৰ্চাৰী অলৰেডি 8 জুলাইত গৈছে, কিন্তু প্ৰগ্ৰামটো আজি ইয়াত কৰিছে কলাক্ষেত্ৰ ইণ্টাৰনেশ্যনেল অডিটৰিয়ামত গুৱাহাটী। আৰু বহুত গেষ্ট আহিব আজি। এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই প্ৰগ্ৰাম, এতিয়া ছেমিনাৰ চলি আছে। ফিজিঅ'থেৰাপি ষ্টুডেণ্টবিলাক আহিছে ইয়াত। ইভিনিং 5:30 পৰা ষ্টাৰ্ট হ'ব প্ৰগ্ৰাম। আৰু এয়া হৈছে কলাক্ষেত্ৰ ইণ্টাৰনেশ্যনেল অডিটৰিয়াম গুৱাহাটী। আৰু আজি আমি ইয়াতে আহিছোঁ, সকলোৱে গম পাইছে। আমাৰ ইয়াত DPRC 10th এনিভাৰ্চাৰী চেলিব্ৰেশ্যন কৰি আছে ইয়াৰ ভিতৰত। আৰু মই এতিয়া অকণমান বাহিৰত ওলাই আহিছোঁ, বাহিৰৰ ভিউটো মই আপোনালোকক দেখাই দিছোঁ। আৰু যিহেতু ময়ো প্ৰথমবাৰৰ বাবে আহিছোঁ আৰু আপোনালোককো দেখুৱাইছোঁ, যিসকলে দেখা নাই ভাল পাব চাই। আৰু এয়া আমাৰ CM খতম হৈ গ'ল। আৰু এয়া ফিজিঅ'থেৰাপি ষ্টুডেণ্টবিলাক CME শেষ হ'ল আৰু লাহে লাহে আমাৰ প্ৰগ্ৰাম ষ্টাৰ্ট হ'ব। এয়া ভিতৰৰ পৰিৱেশ। এতিয়া অকণমান পিছত গেষ্ট অহা ষ্টাৰ্ট হ'ব ইভিনিং প্ৰগ্ৰামৰ বাবে। ইভিনিঙো বহুত গেষ্ট আহিব, আপোনালোকক মই দেখুৱাই থাকিম। আৰু এয়া আমাৰ গ্ৰীণ ৰুমত সকলোৱে সাজি কাচি একদম ৰেডি হৈ আছে ইভিনিং প্ৰগ্ৰামৰ কাৰণে। এয়া আমাৰ বিদিশা মেম, চাওক কিমান ধুনীয়া লাগিছে। ৱাও, ছো চুইট। আৰু সেয়া হিমাশ্মী মেম আৰু অঞ্চুপ্ৰিয়া মেম বহি আছে মেল মাৰি সাজি কাচি একদম। আৰু এয়া আমাৰ মৰম লগা ছোৱালীজনী ষ্টাইল কৰি আছে। এয়া চন্দনা বা ড্ৰেছ কৰি আছে। আৰু মই সকলোকে ভিডিঅ' কৰি আছোঁ। মই অলৰেডি সাজি কাচি লৈছোঁ বাৰু। আমাৰ ইভিনিঙৰ প্ৰগ্ৰাম ষ্টাৰ্ট হৈ গ'ল, ছেমিনাৰ শেষ হৈ গ'ল। কিবা ক'বা? আমাৰ আজি 10th এনিভাৰ্চাৰী ইভিনিং প্ৰগ্ৰাম এতিয়া 6টা বজাৰ পৰা ষ্টাৰ্ট হ'ব। গেষ্টবোৰ অহা ষ্টাৰ্ট কৰিছে। ডিম্পিহঁত আহিছে বৰপেটাৰ পৰা, বহুত দিনৰ মূৰত লগ পালোঁ, বহুত ভাল লাগিলে। আৰু কল্পনা বাইদেউ আৰু গোটেইখিনি ষ্টাফ আহিছে। আৰু আমি এতিয়া চবে এনজয়, ফুল এনজয়মেণ্ট। বহুত এনজয় কৰিম আৰু বাকী আছে। আৰু আপোনালোকে চাই থাকক। আৰু আমাৰ তেওঁকতো চিনি পোৱা নাই চাগে, তেওঁ আমাৰ গুৱাহাটীৰ স্পীচ থেৰাপিষ্ট হয়। আৰু এতিয়া মঞ্চ উদ্বোধনী অনুষ্ঠান চলি আছে। এয়া আমাৰ ছাৰ আৰু ছাৰৰ মা মানে জেঠী। এতিয়া মঞ্চ উদ্বোধনী এটি থিয় নামেৰে আৰম্ভণি কৰিব। আৰু এয়া থিয় নাম দলটো হৈছে আমাৰ বৰপেটাৰে। আৰু এতিয়া আপোনালোকক মই দেখুৱাই আছোঁ, এয়া দেখিছে কোন হয়, পিছপিনৰ পৰা মই দেখাইছোঁ, চাওক। এয়া হৈছে কি ক'ম আৰু আমাৰ সকলোৰে মৰমৰ জুবিন দা হয়। আৰু জুবিন দাক ইমান ওচৰৰ পৰা লগ পাম বুলি ভবা নাছিলোঁ। যি কি নহওক পাই গ'লোঁ, বহুত বেছি ভাল লাগিল। এয়া চাওক জুবিন দা বহি আছে। আৰু মই জুবিন দাৰ লগত ফটো উঠিব গৈছিলোঁ, কিন্তু যাক মই ফটো উঠাব দিছিলোঁ তেওঁ ভিডিঅ' বনাই থৈ দিলে। ভালেই হ'ল, আপোনালোককো মই দেখাব পাৰিলোঁ ভালদৰে। এয়া চাওক জুবিন দা বহি আছে। বহুত বেছি সুখী হৈছোঁ জুবিন দা অহাৰ বাবে। This journey of 10 years, DPRC has spread its wings to Barpeta, where we now have a fully operational center since 2018.
Very inspired. মই খুব অনুপ্ৰাণিত হৈছোঁ দিগন্তৰ কাৰ্যৰ কণ্ঠশিল্পী সুদক্ষিণা শৰ্মা, যাৰ জ্যেষ্ঠ ভাতৃ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আৰু জীৱনসংগী বিশিষ্ট কণ্ঠশিল্পী দিলীপ শৰ্মা। এই বঁটাত আছে এখনি গামোচা, এখনি অংগবস্ত্ৰ, এখনি শৰাই, এটি জাপি আৰু এখনি প্ৰশস্তিপত্ৰ। প্ৰশস্তিপত্ৰখিনি পাঠ কৰি দিছোঁ। প্ৰতি শ্ৰীযুতা সুদক্ষিণা শৰ্মা ডাঙৰীয়ানী, বিশিষ্ট কণ্ঠশিল্পী, গুৱাহাটী। হে মহানুভৱ, আমাৰ আন্তৰিক শ্ৰদ্ধাৰ চমুকৈ DPRCৰ 10ম বৰ্ষপূৰ্তিৰ এই শুভক্ষণত আপোনাক আমাৰ মাজত পাই আমি অতিশয় গৌৰৱ অনুভৱ কৰিছোঁ। আপোনাৰ সুস্বাস্থ্য আমি আন্তৰিকতাৰে কামনা কৰিলোঁ। এয়া আমাক এটা খবৰ লাগে, স্বাভিমান আৰু আশাৰে আগবাঢ়ি যোৱা আৰু নদীৰ পৰ্যায় এয়া ষ্টেজৰ পিছপিনে আদিল হুছেইন ছাৰৰ লগত ফটো উঠা মানুহৰ ভিৰ চাওক। আৰু ময়ো আহিলোঁ, কিন্তু পিছপিনে চান্স নাপালোঁ বাৰু। দিয়া খাইছে দিয়া তিনি বহুত ৰবি খাইছে ইয়াতে আমি খাই ল'লোঁ, তাৰপিছত ঘৰত যাম। আৰু এয়া মই ভিডিঅ'টোৰ লগতে আজি উঠা কেইখনমান ফটো মই এনেদৰে দি দিলোঁ। আৰু এইখিনিতে মোৰ ভিডিঅ'টো সামৰণি মাৰিম। তো ভিডিঅ'টো কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু নতুন কোনোবাই চাই আছে যদি মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব।